মাটিৰ পট্টা বাহিৰে আৰু কি লাগে আমাক? আমি দুখীয়া মানুহ, পূৰ্ণপুৰ ইয়াৰ কাৰণে মৰি গৈছে, দুখীয়াৰ কাৰণে। আমিতো বাৰ বাৰ আন্দোলনে কৰি আছোঁ মাটিৰ পট্টাৰ কাৰণে। এনেকৈ মই চলি আছোঁ ঘৰখন। চৰকাৰৰ পৰাতো মই একো পোৱা নাই। ভূমিৰ অধিকাৰ বিচাৰি আত্মবলিদান দিয়া প্ৰণৱ বড়োৰ পত্নী বৰ্তমান আমাৰ সৈতে উপস্থিত আছে। আমি বাইদেউ আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰণৱ বড়ো তেখেতে ভূমিৰ অধিকাৰ বিচাৰি তেখেতে আচলতে যি চূড়ান্ত আচলতে আত্মবলিদান তেখেতে প্ৰদান কৰিলে। কি ক'ব আপোনাৰ আজিৰ দিনটোত চৰকাৰৰ প্ৰতি আপোনাৰ দাবী কি থাকিব? আজিৰ দিনটোত চৰকাৰৰ প্ৰতি মই আৰু কি ক'ম আৰু, মানে সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিলে, বৰ্তমান সময়ত বিজেপি চৰকাৰ আছে, দুখন বেলেগ বেলেগ দুটা দলৰ চৰকাৰ। আপোনালোকৰ যিটোখিনি দাবী আছিলে মানে সেই কংগ্ৰেছ চৰকাৰৰ সেই সময়ত আছিলে, বৰ্তমান বিজেপি চৰকাৰ। চৰকাৰে আপোনালোকৰ দাবীসমূহ মানি লৈছেনে এই ক্ষেত্ৰত? নাই লোৱা। আমাক মাটিৰ অধিকাৰেই লাগে। হয়, নাই পোৱা। প্ৰণৱ বড়োৰ যি আচলতে ত্যাগ আছিলে, যি বলিদান আছিলে, যি ত্যাগ, সেই ত্যাগ কিমান সফল হৈছে বুলি আপুনি ভাবে? আমাৰ কি সফল হৈছে? নাই, একো হোৱা নাই। আমিতো বাৰ বাৰ আন্দোলনে কৰি আছোঁ মাটিৰ পট্টাৰ কাৰণে। আমাক মাটি এতিয়ালৈকে মাটিৰ পট্টা দিয়াই নাই। আমাক এতিয়া মাটিৰ পট্টা লাগে। তেখেতে আচলতে মাটিৰ পট্টা বিচাৰি যি আন্দোলন হৈছিলে, আন্দোলনটোত তেখেতে আত্মবলিদান দিলে। তেখেতৰ মৃত্যুৰ পাছত আচলতে তেখেতৰ আপোনাৰ ঘৰখনতো যথেষ্ট প্ৰভাৱ পৰিছে নিশ্চয়। তেখেত নোহোৱাকৈ আপোনালোকে কেনেধৰণে চলিছে আপোনালোকৰ খোৱা বোৱা, সন্তানৰ পঢ়া শুনা বা আপোনালোকৰ চিকিৎসা, এনেধৰণে কেনেধৰণে আপোনালোকে ব্যৱস্থা কৰিছে? এনেকৈ কাম চাম কৰি আছোঁ। আমাৰ সংগ্ৰামৰ পৰা কিছু টকাও দিয়ে মোক, বা মই যদি কেতিয়াবা বিপদত পৰোঁ, শিক্ষকমুক্তি সংগ্ৰাম সমিতিৰ পৰা মই খুজি খেদাওঁ, তেতিয়াহ'লে উকিল মোক দি খেদায়। এনেকৈ মই চলি আছোঁ ঘৰখন। চৰকাৰৰ পৰাতো মই একো পোৱা নাই। আৰু আমাৰ যিখিনি পাহাৰবাসীক বসবাস কৰি আছে, এইকেইটাৰ কাৰণে মাটি পট্টাও আমাক দিয়া নাই। এতিয়া আমি বিচাৰোঁ যি দাবী কৰিছোঁ, আমি এতিয়া মাটিৰ পট্টাই লাগে আমাক। যদি মাটি পট্টা নিদিয়ে, আমি ৰাজপথত আন্দোলন কৰিব সাজু আছোঁ। যিহেতু আমি দেখিবলৈ পাওঁ বড়ো যিসমূহ সংগঠন আছে, এপছুৱে হওক বা বিভিন্ন ধৰণৰ সংগঠনসমূহ আছে বড়োসকলৰ, সেই সংগঠনসমূহৰ ফালৰ পৰা আপোনাক কিবা সহায় তেওঁলোকে প্ৰদান কৰিছেনে? মানে যিহেতু আপুনি আপোনাৰ স্বামীয়ে আত্মত্যাগ কৰিলে, আত্মবলিদান দিলে, আপোনালোক অকলে আছে, এই ক্ষেত্ৰত আপোনালোকক চৰকাৰৰ বাহিৰৰ আন কোনোবা দল সংগঠনে সহায় সহযোগিতা কৰিছে নেকি? নাই, মই সেইবিলাকক যোগাযোগ কৰা নাই, আৰু মই সেইবিলাকৰ লগত মই যোৱাও নাই। মই যি আছোঁ, মই যেতিয়াত লাগি মই জীয়াই আছোঁ, তেতিয়ালৈ মই শিক্ষকমুক্তি সংগ্ৰাম সমিতিৰ লগতে থাকিম। বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ প্ৰতি আপোনাৰ আজিৰ দিনটোত আপোনাৰ দাবী কি হ'ব? আজিৰ দিনটোত মই কি বিচাৰোঁ, মাটিৰ পট্টাই মই দাবী কৰিছোঁ। আমাৰ পাহাৰবাসীক যিখিনি দুখীয়া মানুহ আছে, সেইবিলাকক মাটিৰ পট্টাই আমাক দিব লাগে। মই হিমন্ত বিশ্ব ছাৰক কৈছোঁ, আমাক মাটিৰ পট্টাই আমাক দিয়ক, যিখিনি আছে। হ'ব দে বাইদেউ, মই ক'ম। মানে মাটিৰ পট্টাৰ বাহিৰে আৰু আপোনালোকক একো নালাগে? মাটিৰ পট্টাৰ বাহিৰে আৰু কি লাগে আমাক? আমি দুখীয়া মানুহ, পূৰ্ণপুৰ ইয়াৰ কাৰণে মৰি গৈছে, দুখীয়াৰ কাৰণে। মই এতিয়া মাটিৰ পট্টাটো যদি মই দুখীয়া মানুহক যদি মই নিদিয়াকৈ মই চৰকাৰৰ পৰা যদি মই টকাটো খাওঁ, তেতিয়াহ'লে মোক মানুহে কি বুলি ক'ব? আপোনালোকে চিন্তা কৰি চাওক। ইয়াৰ কাৰণে মই কৈছোঁ কি, দুখীয়া মানুহ চবেই সুখে হওক, চবেই ল'ৰা ছোৱালী হৈ থ'লে আমিও একেলগতে থাকিম বুলি ভাবোঁ। হয়, আছিল প্ৰণৱ বড়োৰ পত্নী। আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিছিলোঁ। তেখেতসকলৰ দাবী আচলতে একেটাই আছে, মাটি পট্টা বিচাৰি তেওঁলোকৰ যি আন্দোলন, সেই আন্দোলন অব্যাহত থাকিব। তেখেতে কথা স্পষ্ট কৰিছে।